এটা বস্তু দেখা পালোঁ, মনে মনে ভিডিঅ' কৰি থৈ দিওঁ বুলি ভাবিলোঁ, কিন্তু ভিডিঅ' কৰোঁতে তাই দেখাই পালে। তো মই ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। আৰু ইমান দুষ্ট কৰি আছে, মাহীয়েকৰ নেল পলিচ লৈ কেনে চাওকচোন কি কৰি আছে তাই। এয়া হাতত লৈ কেনে, হাতত গোটেইখিনি লগাই লৈছে ইমান বেয়াকৈ। তাৰপিছত এই আঙুলিটো লগাই আছে, তাৰ বোলে আঙুলিটো লগাব। কৈ আছোঁ তাইক ইয়াতে নলগাবা, নুশুনে। এতিয়া মানে মেহেন্দি আমি লওঁ যে জেতুকা, তো তাই মানে সেইটো নিচিনাকৈ লগাব খুজি আছে। চাওকচোন ইমান যে উৎপতীয়া। মাহীয়েকৰ ওচৰত আহিলে মানে একো বস্তু ভালকৈ নাথাকে। আৰু এইটো চাওকচোন কিতাপ সোমাই থৈ দিছে ইয়াতে, তাই উঠি কেনে বহি লৈছে। এইখিনি ভিডিঅ' কৰোঁতে কিন্তু তাই গম নাপালে, কিন্তু বাকীখিনি পিছৰ ভিডিঅ'খিনি তাই গম পালে। আৰু এতিয়া দেখা পালে মই ঘপককৈ ভিডিঅ' কৰি আছোঁ। একদম ধুনীয়াকৈ ঢাকি থৈ দি আছিলে, কাপোৰ চাপোৰ পেলাই কেনে তাৰ ওপৰত উঠি লৈছিল, লৈ কেনে তাৰপিছত লৈকে এনেকৈ লগাই আছে। ইমান দুষ্ট দেখিছেনে? ছোৱালী মানুহৰ এই যে ইমান চখ মানে এইবিলাক বস্তুত, একো বস্তু নাথাকে, লিপষ্টিকৰ পৰা নেল পলিচৰ পৰা একোৱেই নাথাকে। সেই কেনেকৈ লগাই আছে ইমান